বৰ্তমান উপস্থিত আছোঁ এই আঘোণিবাৰী নদীৰ পাৰত। ইয়াত যিটো বতাহ মাৰিছে থাকিয়ে ভাল লাগিছে, একদম মজা কৈছোঁ, কি ক'ম আৰু। এইফালে নদীখন বৈ গৈছে, এইফালে একদম গৈ আছে এইখন নদী। অলপ ফূৰ্তি ল'বলৈ হাৱা খাবলৈ আহিলোঁ। গৰম ছিজনত বহিয়ে ভাল লাগে ইয়াত, একদম মাহঁতৰ এইফালে মজা লাগে বহি। তো ভাল লাগিছে ইয়াত থাকি কিনে। আপুনিও আহি চাব কেনেকুৱা লাগে। ইয়াত যিটো বগাকৈ দেখিছে এই জাল, সেইখন জাল হয়। এইফালে তেলপানী ঘাটলৈ যায়, সেইখন তেলপানীলৈ যায়। চাওক নাৰী কিমান মজা, আকাশখনৰ কালাৰ চাওক কেনেকুৱা টিপটপ মজা। ডেনেদি বৈ আহিছে পানীটো, বুইডিঙত পৰিছেহি। আপোনাৰ সোঁত কিমান বলিছে চাওক না আপুনি। ইয়াত যদি কেনেবাকৈ পৰিও দিয়ে নহয়, আপুনি চিধা গৈ ব্ৰহ্মপুত্ৰতে পৰিবগৈ নেকি, ইমানেই সোঁত বলিছে মানে। মাছমৰীয়াসকলে মাছো পূৰা পায় চাগে ইয়াত। আৰু চুইচ গেটত মাছমৰীয়াসকলে মাছ মাৰি আছে বৰ্তমান, মাছ দেখিছে। ধৰিবলৈ। যেতিয়া নদীত পানী বাঢ়ি যায়, তেতিয়া চুইচ গেটখন বন্ধ কৰি দিয়ে, পানীটো যাতে ভিতৰলৈ সোমাই নাযায়। এতিয়া পানীটো খোলা আছে, সিফালৰ পৰা পানীটো আহি আছে, নদীত পৰিছেহি। অৰুণাচল পাটকাই পৰ্বতৰ পৰা বৈ অহা 380 কিলোমিটাৰ দীঘল নদীখন চাওক না বে, ইমান দীঘল নদী। বৰ্তমান বাৰিষা ছিজনৰ কাৰণে পানীটো বহুত হৈ আছে। এইটো খৰালি ছিজনত ইমানখিনি পানী নাথাকে, অলপ শুকাই যায়, বালি ওলাই থাকে তেতিয়া। এইখন মাছ মৰা জাল চাওক কেনেকুৱা ডাঙৰ। অৰুণাচল প্ৰদেশৰ নামচাইত তোলা বুঢ়ীডিঙৰ ফটো চাওক কি মজা। এয়া মাছমৰীয়াসকলে মাছ মাৰিছে, খেৱালি জালৰ এটা ভিডিঅ' ক্লিপ ল'লোঁ। তো মাছ নেপালে বাৰু বেছি, এনে আৰু কেনেকৈ মাৰিছে তাকে চালোঁ আৰু অলপ। হৈ গ'ল আমাৰ নদী চাই, এতিয়া যাব লাগে। লাগি থাকক দিয়ক, আমি যাওঁ মাছ মাৰক। ভোক লাগিছে, কিবা এটা খাই লওঁ। এইয়া ৰুটি খাব লৈছোঁ, দিছে খাওঁ দে।